মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ মাজত এটা নতুন পাঠ লৈ আহিছোঁ। সেই পাঠটো হৈছে সমাজ বিজ্ঞানৰ সাগৰ মহাসাগৰ। সাগৰ মহাসাগৰ কেনেকৈ সৃষ্টি হ'ল তোমালোকৰ জানিবলৈ মন যায়, গতিকে সেই বিষয়ে আমি আলোচনা কৰিম। তোমালোকে আগতেই পাই আহিছা যে পৃথিৱীৰ 4টা মণ্ডল আছে। এটা জীৱমণ্ডল, এটা স্থলমণ্ডল, এটা বায়ুমণ্ডল আৰু আনটো হৈছে জলমণ্ডল। গতিকে আমি আজি আলোচনাৰ বিষয় হৈছে জলমণ্ডল বা সাগৰ মহাসাগৰ। পৃথিৱীখনৰ বেছি অংশই হৈছে জলভাগ, প্ৰায় 71% হৈছে জলভাগ আৰু মাত্ৰ 29%হে স্থলভাগ। গতিকে পৃথিৱীৰ এই বিস্তৃত জলৰাশিৰ 97%ই হৈছে সাগৰ মহাসাগৰ, মাত্ৰ 3%হে বিভিন্ন উৎসৰ পৰা পোৱা যায় আৰু বাকী 97%ই হৈছে সাগৰ মহাসাগৰৰ জলৰাশি। সেয়েহে আমি মাত্ৰ 3% পানীহে ব্যৱহাৰৰ বাবে উপযোগী হিচাপে পাওঁ, কিয়নো সাগৰৰ পানী যিহেতু লুণীয়া, তাক ব্যৱহাৰ কৰাৰ কাৰণে উপযোগী নহয়। যিহেতু পৃথিৱীৰ অধিক অংশই সাগৰ মহাসাগৰেৰে আবৃত হৈ আছে বা জলৰাশিৰে আৱৰি আছে, সেইবাবে পৃথিৱীখনক এটা নীলা গ্ৰহ বুলিও কোৱা হয়। আৰু মানচিত্ৰত চালে পৃথিৱীখন এটা দ্বীপৰ নিচিনা দেখা যায়। যিহেতু চাৰিওফালে পানী, তাৰ মাজতে পৃথিৱীখনক এটা দ্বীপ যেন দেখা পোৱা যায়। এতিয়া আমি আলোচনা কৰিম যে এই সাগৰ মহাসাগৰসমূহ কেনেকৈ সৃষ্টি হ'ল। পৃথিৱীখনে আদিতে অতি উত্তপ্ত আৰু গেছীয় অৱস্থাত আছিল। পৃথিৱীয়ে তাপ বিকিৰণ কৰি কৰি এসময়ত শীতল আৰু সংকুচিত হৈ গোট মাৰে আৰু পৃথিৱীৰ ওখৰা মোখৰা অংশৰ টান অংশখিনি হৈছে স্থলভাগ আৰু দ অংশখিনি হৈছে জলভাগ। এই বিশাল জলভাগেই হৈছে সাগৰ মহাসাগৰ। গতিকে আমি বুজি পালোঁ যে সাগৰ মহাসাগৰৰ কেনেকৈ সৃষ্টি হ'ল। এতিয়া আমি আলোচনা কৰোঁ যে পৃথিৱীৰ এই বিশাল জলৰাশিক একোটা ভাগক একোখন মহাসাগৰ হিচাপে আমি পাওঁ। সেই মহাসাগৰসমূহ হৈছে প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। গতিকে এই 5খন মহাসাগৰ পৃথিৱীৰ জলৰাশিৰ একোটা ভাগ। আকৌ এই মহাসাগৰসমূহৰ একোটা অংশ হৈছে সাগৰ উপসাগৰ। কিন্তু এই সাগৰ উপসাগৰবিলাকৰ মাজত কোনো প্ৰাকৃতিক দৃশ্যমান সীমা দেখা নাযায়, তাৰ মাজত কোনো নিৰ্ধাৰিত সীমা নাই। সাধাৰণতে দেশ বা মহাদেশৰ ওচৰৰ মহাসাগৰৰ একোটা অংশকেই সাগৰ বুলি কোৱা হয়। মহাসাগৰৰ একোটা অংশই হৈছে সাগৰ আৰু উপসাগৰ। গতিকে বংগোপসাগৰ হৈছে ভাৰত মহাসাগৰৰ একোটা অংশ, আমাৰ ভাৰতৰ সীমা চুই আছে, ভাৰতৰ গাতে লাগি আছে। আৰু তেনেদৰে আমি উপসাগৰো দেখিবলৈ পাওঁ। গতিকে এই সাগৰ মহাসাগৰ বা উপসাগৰৰ মাজত কোনো প্ৰাকৃতিক দৃশ্যমান সীমা দেখা নাযায়। সেইবিলাক সাধাৰণতে আমি তাৰ মাজত কোনো নিৰ্ধাৰিত সীমা নাই, যিহেতু বিশাল মহাসাগৰেৰে এই উপসাগৰ বা সাগৰ একোটা অংশ। মহাসাগৰীয় সোঁত, যিহেতু মহাসাগৰবোৰৰ জলৰাশি অতি বিস্তৃত আৰু গভীৰ, গভীৰ মানে দ, বিস্তৃত মানে বহলভাৱে পাৰাপাৰ নেদেখা হৈ থাকে। সেইবাবে এই মহাসাগৰবিলাকৰ জলৰাশিও স্থিৰ হৈ নাথাকে, সমান হৈ নাথাকে, উঠা নমা প্ৰচণ্ড ঢৌৰ সৃষ্টি হৈ থাকে। পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য আদিয়ে সাগৰ মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে। পৃথিৱীখনে যিহেতু
নিজে নিজৰ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰি থাকে। এইটো আৱৰ্তন বুলি কোৱা হয়, যিটো আহ্নিক গতি। আৰু এই আৱৰ্তনৰ ফলত কি হয়, মহাসাগৰৰ বুকুত সোঁতৰ সৃষ্টি হয়। ইয়াৰ উপৰিও নিয়ত বতাহ, অনবৰত বতাহ যিটো বলি থাকে, পানীৰ উষ্ণতা, মেৰু অঞ্চল যিহেতু অতি ঠাণ্ডা হয়, পৃথিৱীৰ 2 মেৰু অতি ঠাণ্ডা হয়, তাৰ পানীৰ যিহেতু উষ্ণতা কম হয় আৰু ক্ৰান্তীয় অঞ্চলত, বিষুৱৰেখা অঞ্চলত উষ্ণতা বেছি হয়। এনেধৰণে বিভিন্ন তাৰতম্যৰ কাৰণে মহাসাগৰৰ বুকুত সোঁতৰ সৃষ্টি হয়। চাপৰ এনে পাৰ্থক্যৰ ফলতেই ভূপৃষ্ঠৰ বিভিন্ন অংশৰ ওপৰেদি কিছুমান নিৰ্দিষ্ট বতাহ প্ৰবাহিত হয়। যিহেতু উচ্চ চাপ, নিম্ন চাপ এনেধৰণে সৃষ্টি হয় মহাসাগৰৰ বুকুত, আৰু ইয়াৰ ওপৰত সেইকাৰণে বতাহৰ সৃষ্টি হয়। আৰু এই বতাহবিলাকে পানী এফালৰ পৰা মহাসাগৰৰ পানী ঢৌৱাই লৈ যায়, সোঁতৰ সৃষ্টি কৰে। এনে বতাহে সাগৰৰ পানীত সোঁতৰ সৃষ্টি হোৱাত সহায় কৰে। আনহাতে নিৰক্ষ অঞ্চলত সূৰ্যৰ তাপ পোনে পোনে পৰাৰ বাবে এই অংশত মহাসাগৰৰ পানীৰ উত্তাপ তুলনামূলকভাৱে বেছি। যিহেতু নিৰক্ষ অঞ্চল য'ত সূৰ্যৰ তাপ পোনে পোনে পৰে, বিষুৱৰেখা অঞ্চলত মহাসাগৰৰ জলৰাশি বেছি, উষ্ণতা বেছি হৈ থাকে। আৰু মেৰু অঞ্চল যিহেতু ঠাণ্ডা, তাত উষ্ণতা কমি থাকে। এই উচ্চ চাপ আৰু নিম্ন চাপ, এই দুয়োটাৰ পাৰ্থক্যৰ ফলত মহাসাগৰৰ বুকুত প্ৰচণ্ড সোঁতৰ সৃষ্টি হয়। আনহাতে নিৰক্ষ অঞ্চলত পানীৰ উষ্ণতা বৃদ্ধি হয় আৰু মেৰু অঞ্চলত কম হয়। সেইবাবে ইয়াত নিৰক্ষ অঞ্চলত যিহেতু উষ্ণতা বেছি হয়, তাৰ বাবে পানীৰ বাষ্পীভৱন হয়। বাষ্পীভৱন মানে ই ভাৱ হৈ উৰি যায় আৰু পানীৰ ঘনত্ব কমি যায়, পানীটো পাতল হৈ পৰে। আনহাতে নাতিশীতোষ্ণ আৰু মেৰু অঞ্চলৰ পানীভাগ শীতল আৰু সেই বাষ্পীভৱন কমকৈ হয়। যিহেতু মেৰু অঞ্চলত পানীভাগ তাত ঠাণ্ডা বেছি, সেইকাৰণে পানীৰ উষ্ণতা কম হয় আৰু পানীভাগ কি হয়, শীতল হৈ তাত বাষ্পীভৱন নঘটে। ইয়াৰ পানীৰ ঘনত্ব আৰু বায়ুমণ্ডলৰ চাপো বেছি হয়। তদুপৰি মহাসাগৰকেইখনৰ মাজত পানীৰ লৱণতাৰ ক্ষেত্ৰতো পাৰ্থক্য আছে। এনেবোৰ অসমতাৰ কাৰণে সাগৰ মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি হয়। গতিকে আমি পালোঁ, যিহেতু পৃথিৱীৰ আৱৰ্তনৰ ফলত, নিয়ত বতাহৰ ফলত, সাগৰৰ পানীৰ লৱণতাৰ ফলত, পানীৰ উষ্ণতা আৰু নিম্নচাপ আদিৰ ফলত মহাসাগৰৰ বুকুত সোঁতৰ সৃষ্টি হয়। মহাসাগৰীয় সোঁতৰ ক্ষেত্ৰত এটা কথা লক্ষ্য কৰিব লাগিব যে নিৰক্ষ অঞ্চলৰ পানী সহজে গৰম হৈ প্ৰসাৰিত হয়। যে নিৰক্ষ অঞ্চল য'ত সূৰ্যৰ পোহৰ পোনে পোনে পৰে, সূৰ্যৰ তাপত সেই জলৰাশি গৰম হৈ বাষ্পীভৱন হয়, গতিকে তাৰ পানীৰ ঘনত্ব কমি যায় আৰু প্ৰসাৰিত হয়। আনহাতে শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হৈ থাকে। তাত যিহেতু তাপৰ মাত্ৰা কমি যায়, গতিকে তাত কি হয়, ঠাণ্ডা হৈ বৰফ পৰি পানীভাগ গধুৰ আৰু সংকুচিত হৈ যায়। সেইবাবে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জলে ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত কৰে। সেয়েহে উষ্ণমণ্ডলৰ পৰা, নিৰক্ষ অঞ্চলৰ পৰা মেৰু অঞ্চললৈ পানীৰ যিটো উষ্ণতা বৃদ্ধিৰ কাৰণে পানীৰ এটা সোঁত বয়। সাগৰৰ জলৰাশিত প্ৰচণ্ড এটা সোঁতৰ সৃষ্টি হয়। ইয়ে হ'ল উষ্ণ বা গৰম পানীৰ সোঁত। এইটোক গৰম পানীৰ সোঁত বুলি কোৱা হয় বা উষ্ণ সোঁত বুলি কোৱা হয়। ইয়াৰ বিপৰীতে শীতমণ্ডলৰ পৰা শীতল আৰু গধুৰ সমুদ্ৰ জল অন্তঃস্ৰোত হিচাপে উষ্ণমণ্ডললৈ প্ৰবাহিত হয়। আৰু মেৰু অঞ্চলৰ পানী যিহেতু সংকুচিত আৰু শীতল হয়, সেই অঞ্চলৰ পানী তলে তলে উষ্ণ অঞ্চললৈ বা নিৰক্ষ অঞ্চললৈ বৈ যায়। আৰু উষ্ণ অঞ্চলৰ পৰা পানীটো যিহেতু পাতল হয়, বাষ্পীভৱন হয়, আৰু সেই পাতল পানীটো, উষ্ণ পানীখিনি ওপৰে ওপৰে মেৰু অঞ্চললৈ বৈ আহে। এনেধৰণে
পানীৰ মহাসাগৰৰ বুকুত অন্তঃসোঁতৰ আৰু বহিঃসোঁতৰ সৃষ্টি হয়। এইদৰে মহাসাগৰৰ উষ্ণ আৰু শীতল পানীৰ সোঁত অনবৰতে বৈ আছে। আপেক্ষিকভাৱে গৰম পানীভাগ উত্তৰ আৰু দক্ষিণ শীতপ্ৰধান অঞ্চললৈ গতি কৰোঁতে লাহে লাহে শীতল আৰু গধুৰ হৈ ক্ৰমশ তললৈ নামি যায়, আৰু যেতিয়া শীতল অঞ্চললৈ উষ্ণ অঞ্চলৰ সাগৰৰ পানীৰ সোঁতটো বৈ যায়, তেতিয়া শীত অঞ্চল পোৱাৰ লগে লগে সেই পানীভাগ ঠাণ্ডা হৈ যায় আৰু লাহে লাহে তললৈ সি বহি যায়। এইকাৰণে নিৰক্ষ অঞ্চলৰ কিছু অংশত পানীৰ তলৰ পৰা ওপৰলৈ উঠি অহা আৰু মেৰু অঞ্চলত কিছু অংশত পানীৰ ওপৰৰ পৰা তললৈ নামি যোৱা পৰিলক্ষিত হয়। সেইবাবে যিহেতু এই মেৰু অঞ্চল আৰু নিৰক্ষ অঞ্চলৰ জলৰাশি, এই সাগৰৰ বিশাল জলৰাশি উঠা নমা প্ৰচণ্ড জোৰত উঠা নমা কৰে আৰু ইয়াৰ বাবে সাগৰীয় সোঁতৰ সৃষ্টি হয়। মেৰু অঞ্চলৰ পৰা অহা শীতল পানীৰ সোঁতে কিছুমান ক্ৰান্তীয় অঞ্চলৰ ফালে আগবাঢ়ে, সিমানে উষ্ণ হ'বলৈ ধৰে। যেতিয়া মেৰু অঞ্চলৰ পৰা, যিহেতু পৃথিৱীৰ দুই মেৰু, কুমেৰু আৰু সুমেৰু, এই দুই মেৰু অতি শীতল, সেই শীতল অঞ্চলৰ জলৰাশি যেতিয়া ক্ৰান্তীয় অঞ্চললৈ আহিব, নিৰক্ষ অঞ্চললৈ আহিব, তেতিয়া সেই পানীভাগ কি হয়, উষ্ণ হ'বলৈ আৰম্ভ কৰিব, গৰম হ'বলৈ আৰম্ভ কৰিব। এতিয়া গৰম পানীৰ সোঁতৰ সংস্পৰ্শলৈ অহাৰ লগে লগে শীতল পানীৰ সোঁতৰ লগত উটি অহা সেই তুষাৰবোৰ গলিবলৈ ধৰে, আৰু সেই গৰম পানীৰ লগত যেতিয়া মিহলি হৈ যাব, তাত থকা মেৰু অঞ্চলৰ পৰা অহা শীতল পানীৰ এই বৰফ অংশ গলি পেলাই সি তললৈ সোমাই যাব, সাগৰৰ তলিভাগত সোমাই যাব, আৰু সেই ঠাইবিলাক গভীৰতা কমি যাব। যিহেতু সেই তুষাৰবিলাকৰ লগত, বৰফবিলাকৰ লগত অন্যান্য শিল, মাটি আদি গেটসমূহো কঢ়িয়াই আনে, আৰু সেই গেটসমূহ যেতিয়া সাগৰৰ তলিভাগলৈ বহি যাব, সেই অঞ্চলৰ পানীভাগ সাধাৰণতে গভীৰতা কমি যাব, বাম হৈ পৰিব, আৰু সেই তেনেবিলাক ঠাইতে সাগৰৰ মৎস্য ক্ষেত্ৰবিলাক গঢ়ি উঠে, মাছ থাকে তাত। সেই ঠাইবিলাকক প্লেংটন বা প্লৱক বুলি কোৱা হয়, য'ত সাগৰত প্ৰচুৰ পৰিমাণে মাছ পোৱা যায়, আৰু মাছমৰীয়াবিলাকে সেই ঠাইবিলাকে তেওঁলোকৰ জীৱিকাৰ হিচাপে সেই ঠাইবোৰ বাছি লয়, মৎস্য ক্ষেত্ৰ হিচাপে সেইখিনি গঢ়ি উঠে। জাপানৰ চাৰিওফালে থকা সাগৰ আৰু উত্তৰ আমেৰিকাৰ পূব উপকূলত এনে মৎস্য ক্ষেত্ৰৰ উদাহৰণ। এতিয়া জাপানৰ চাৰিওফালে আছে এই মৎস্য ক্ষেত্ৰবিলাক, যিহেতু তাত সাগৰৰ গভীৰতা কমি যায়, বাম হয়, তেনে ঠাইবিলাকতে মৎস্য ক্ষেত্ৰবোৰ গঢ়ি উঠে, মাছ পোৱা যায়। আৰু উত্তৰ আমেৰিকাৰো পূব উপকূলত এনে মৎস্য ক্ষেত্ৰবিলাক গঢ়ি উঠিছে। শীতল আৰু গৰম পানীৰ সোঁতৰ লগ লগা ঠাইৰ আন এটা বৈশিষ্ট্য আছে। এনে ঠাইত ঘন কুঁৱলীৰ সৃষ্টি হয়, আৰু শীতল আৰু গৰম পানী, য'ত মেৰু অঞ্চলৰ পানী আৰু নিৰক্ষ অঞ্চলৰ সেই সাগৰৰ বিশাল জলৰাশি যেতিয়া লগ হয়, সেই অঞ্চলত কি হয়, ঘন কুঁৱলী হয়, আৰু সেই ঘন কুঁৱলীৰ ফলত সাগৰত যি জাহাজ চলায় সেই নাবিকসকল অতি কঠিন পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হয়। উষ্ণতাৰ পাৰ্থক্যৰ বাবে তেনে ঠাইবোৰত ধুমুহাৰো সৃষ্টি হয়। যিহেতু তাত উষ্ণতা পাৰ্থক্য আহি যায়, গৰম আৰু ঠাণ্ডা এই দুয়োটা মিহলি হয় এটা পৃথক উষ্ণতা আহে, সেইকাৰণে তাত ধুমুহাৰ সৃষ্টি হয়, বতাহ অতি জোৰেৰে বলে, আৰু সেয়ে হৈছে ধুমুহা। ঘন কুঁৱলী আৰু ধুমুহাই জাহাজ চলাচলত বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি কৰে। গতিকে বতৰৰ গতি নিৰীক্ষণ কৰিহে নাবিকসকলেও সাগৰত জাহাজ চলাব লাগে, জাহাজৰ যি যাত্ৰা, সেই যাত্ৰা কৰিব লাগে। সাগৰৰ ঢৌ, এতিয়া আমি এই সোঁতৰ পৰা আৰু ঢৌৰ কথালৈ আহোঁ। তেনেধৰণে সাগৰৰ বুকুত ঢৌৰ সৃষ্টি হয়। সাগৰৰ পানী উঠা নমা কৰাকে সাধাৰণতে ঢৌ বুলি কোৱা হয়, কিন্তু ই প্ৰচণ্ড জোৰেৰে উঠা নমা কৰে সেই ঢৌবিলাক। যদি আমি এতিয়া আলোচনা কৰিম, সাগৰৰ বুকুত জোৰেৰে বতাহ বলিলে প্ৰকাণ্ড ঢৌৰ সৃষ্টি হয়। যেতিয়া সাগৰৰ বুকুত প্ৰচণ্ড জোৰত বতাহ বলে, তেতিয়াহ'লে তাত ঢৌৰ সৃষ্টি হয়। সাগৰৰ বুকুত আৰু
ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ হ'লেও সাগৰৰ বুকুত প্ৰচণ্ড ঢৌৰ সৃষ্টি হৈ জোৱাৰ ভাটাৰ সৃষ্টি কৰিব পাৰে। ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌক চুনামি বুলি কোৱা হয়। চুনামি হৈছে সাগৰৰ বুকুত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ঢৌ। ইয়াত চুনামিৰ অৰ্থ হৈছে এটি জাপানী শব্দ, চু মানে পোতাশ্ৰয় আৰু নামি মানে হৈছে ঢৌ। গতিকে চুনামি, চু মানে পটাশ্ৰয় আৰু নামি মানে ঢৌ। জাপানৰ যিহেতু ভূমিকম্প হোৱা এখন দেশ, গতিকে জাপানৰ সঘনাই ভূমিকম্প হয় আৰু এই ঠাইবিলাকত প্ৰশান্ত মহাসাগৰীয় আগ্নেয়মলয়ৰ তাত সৃষ্টি হয়। প্ৰশান্ত মহাসাগৰৰ আগ্নেয়মলয় আছে। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। সেইকাৰণে জাপানত সঘনাই ভূমিকম্প হয়। সাধাৰণতে চুনামিৰ উচ্চতা 15 মিটাৰমান হোৱা দেখা যায়। চুনামিৰ গতিবেগ 700 কিলোমিটাৰৰ বেছি হয় আৰু তাৰ কাষত থকা সাগৰীয় কাষৰ যিসকল নিবাসী সেইবিলাকৰ ঘৰ দুৱাৰ সম্পূৰ্ণ সেই ঢৌৰ তলত সোমাই যায় আৰু ৰাস্তা পদূলি বা গাড়ী মটৰ সকলোবিলাক ঢৌৰ তলত সোমাই গৈ এটা সাংঘাতিক ধৰণৰ দুৰ্ঘটনাৰ সৃষ্টি কৰে। আমি আগতে শুনিছিলোঁ যে 2004 চনৰ 26 ডিচেম্বৰৰ ৰাতিপুৱা যিটো চুনামি হৈছিলে ভাৰতৰ পূব উপকূল অঞ্চলত, সেইটোৱে মহাপ্ৰলয় সৃষ্টি কৰিছিলে। ইয়াৰ জলৰাশি প্ৰায় 15 মিটাৰমান ওপৰলৈ উঠি গৈছিলে, যাৰ ফলত বহুতো মানুহৰ মৃত্যু ঘটিল। এতিয়া জোৱাৰ ভাটা, যিটো সাগৰৰ বুকুত হোৱা ঢৌ, তাক আমি জোৱাৰ ভাটা বুলিও ক'ব পাৰোঁ। এই জোৱাৰ ভাটা আমি 3 প্ৰকাৰৰ পাওঁ। এটা হৈছে মুখ্য জোৱাৰ, আৰু এটা হৈছে বাসন্তী জোৱাৰ, আৰু আনটো হৈছে নাটনি জোৱাৰ। গতিকে এই 3 প্ৰকাৰৰ জোৱাৰ সাগৰৰ বুকুত আমি দেখিবলৈ পাওঁ। আৰু সেই জোৱাৰ ভাটাৰ কথা আমি আলোচনা কৰাৰ আগতে আজি আমি এই পাঠটোত যিটো সাগৰৰ বা মহাসাগৰৰ উৎপত্তি বা মহাসাগৰৰ 5টা ভাগ, প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ, আৰু এই মহাসাগৰসমূহৰ বুকুত হোৱা প্ৰচণ্ড সোঁতৰ কথা আমি ভালদৰে জানি ল'ব লাগিব। আৰু সেইখিনি তোমালোকে ভালকৈ পঢ়ি লৈ তাৰ ওপৰত তোমালোকে জ্ঞান অৰ্জন কৰি লোৱা। তাৰ পিছতহে আমি পিছৰ পৰ্যায়লৈ যাম। গতিকে ইয়াৰ পৰৱৰ্তী অংশ আমি আকৌ এদিন লৈ বেলেগ এদিন তোমালোকৰ ওচৰলৈ আহিম। গতিকে আজিলৈ ইমানতে সামৰোঁ। আৰু ইয়াৰ যিখিনি তোমালোকে ইতিমধ্যে পঢ়োৱা হ'ল তাৰ ওপৰৰ প্ৰশ্ন উত্তৰখিনি তোমালোকে ঘৰতে কৰিবা।